ৰাতি এঠাইলৈ যাই আছোঁ ফুৰিব, আপোনালোকক দেখুৱাম ক'ত যাই আছোঁ। মোৰ এই সৰু ব্লগটোৰ লগত থাকিব। এই যে ৰাতি ঢপলিয়াই আহিলোঁ মানে তেতলিগুৰিলৈ, তাত মানে লগৰজনৰ ঘৰ, সি কয় ডাঙৰ পূজা হয়। ঠিক আছে, এইবাৰ যাত্ৰা আমি লগৰকেইটাৰ লগত তাতে ওলালোঁ। ৰ'ব পূজা স্থান নাপাওঁতে মই লগৰজনৰ তাত মানে সোমালোঁ। বেচেৰা আকৌ ভকতৰকেইটা যাব বুলি বনাই থৈছিল টেষ্টিকৈ খানা, আৰু আমি ভকতৰকেইটা গৈ পেট পূজা কৰি দিলোঁ তাতেই। তাৰপিছত ওলালোগৈ আৰু পূজাৰ স্থলীলৈ। এইখনে হৈছে কালাগুছি বাৰোৱাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী মাইনাও মন্দিৰ পূজা স্থান। আমাৰ নাম লৈ বন্ধুকেইজনৰ লগত পৰিদৰ্শন কৰিবলৈ ভিতৰ চৰলৈ সোমাই গ'লোঁ। ইফালে দেখিছে অসংখ্য মানুহৰে ভৰপূৰ আৰু ধুনীয়া লাইটিঙৰ চমকেৰে ডেক'ৰেশ্যন কৰিছে। এফালে কিমান মানুহৰ ভৰপূৰ হৈ আছে, আৰু মই অলপ তাতেই ইফাল সিফালকৈ ঘূৰিলোঁ আৰু ধুনীয়া কৰি জেগাটো পৰিদৰ্শন কৰিলোঁ। তাৰপিছতে ইফাল সিফাল ঘূৰি দেখিলোঁ এয়া কি বিজনেছ, এইটো হৈছে ৰিলচ বনোৱা। 50 টকাতে ৰিলচ বনাব পৰা কেপাচিটি কৰি এইটো বিজনেছ খুলিছে ধুনীয়াকৈ। লগত গৈ আছোঁ আমি এতিয়া খেৰাই নৃত্য চাবলৈ, আৰু আহি দেখিলোঁ ইয়াতে দেখোন পাইপ ফুটি পানীবোৰ এনেই বেকাৰ ছিটিকি পৰিছে। লগৰটো আহি ক'লে এই পাগল, এইটো হ'ল চাৱাৰ লগাইছে ধুনীয়াকৈ। নৃত্য উপভোগ কৰি আমি বাণিজ্য মেলালৈ বুলি ঢাপলিয়াই দিলোঁ সকলো বন্ধুবৰ্গই, আৰু ইফালে মেলা চোৱাত সকলো মানুহ ইফাল সিফালকৈ অহা যোৱা কৰি আছে। আৰু ইফালে ফুচকাৰ টেষ্ট ল'লোঁ, লৈ আমি বাণিজ্য মেলালৈ সোমাই গ'লোঁ। আৰু মীনা বজাৰৰ কাষতে চলি আছিল, কিন্তু হ'লে সময় বহুত হৈ যোৱাৰ বাবে বন্ধ কৰি থৈ দিছে। মোৰ পিছফালে দেখিছেনে জুম বান্ধি সকলো আগুচি ধৰিছে, কাক জানেনে? অসমৰ জনপ্ৰিয় ইউটিউবাৰ বেতাল দাক, আৰু সকলোৱে এনেদৰে মৰমতে ফটো তুলি আছে বেতাল দাৰ লগত। বেতাল দাও দিলে বাই বাই, আমিও এতিয়া ঘৰলৈ যাওঁ।